মৰিশালী যেন প্ৰতিচ্ছবি মোৰেই চিনাকি চহৰৰ শূন্যতাত আবদ্ধ চৌদিশ এজাক বাদুলি উৰিছে দূৰ আকাশত নিস্তব্ধতাত ভাহিছে ফেঁচাটিৰ বিকট চিঞৰ মৃত্যু ঘণ্টা বুকুতাৰি এডল এডল তেজ পিয়াৰ প্ৰৱেশ সেই চহৰত তেজ শুহি শুহি শেষ বিন্দুলৈ মৃত্যুৰ প্ৰহেলিকাত কাতৰ চিঞৰ মানৱৰ যিদৰে এসময়ত শোষিত হৈছিল সেউজীয়া ফুল কলা ধোঁৱা আৰু আৱৰ্জনাত পোত গৈছিল অৰণ্যবোৰ নদীবোৰ বৈছিল বিষাক্ত বিষ হৈ নিৰন্তৰ বেদনাৰ এসাগৰ অশ্ৰুলৈ এয়াতো প্ৰতিদান মাত্ৰ আমি কৰা অত্যাচাৰৰ প্ৰতিদান সেউজীয়া পৃথিৱীক পংগু কৰাৰ প্ৰতিদান এতিয়াও কিঞ্চিত বাকী সৰ্বোচ্চ অন্তলৈ নিজক হলোৱা জীৱশ্ৰেষ্ঠৰ দাবীদাৰসকল সমাজ বিনষ্ট তাৰ পাছতো সচেতনতা অৱলোপিত চেতনাৰ বন্দীশালত মূৰ্খতাৰ উলংগ নৃত্য কিহৰ জীৱশ্ৰেষ্ঠ যদি এতিয়াও মগজুত লৈ ফুৰা হয় অজ্ঞানতাৰ অহংকাৰী চৰিত্ৰ সকলো ভুলৰ শুধৰণিৰ এতিয়া পথ এটাই ঘৰত থকা আপোনজনৰ কাষত থকা সামাজিক দূৰত্বই ৰাখিব জীৱন অন্যথা মৃত্যুদূতৰ কবলত চটফটাব লাগিব সৰ্বজন চকুৰ আগতেই বেদনাত সৰিব নিশাবোৰ নিয়ৰৰ পাতত বিনাব সপোনবোৰ চিৰকাললৈ কথা অবিনাশ সন্দিকৈ আবৃত্তি আদিত্য সন্দিকৈ